हेलो गाइस, वेलकाम टू माय यूट्यूब चेनेल। आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভাবিছোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। আজি মই নৰসিংহ, ভেদাইলতা আৰু মান ধনিয়াৰ সৈতে শুকান মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই লৈ লৈছোঁ শুকান জলকীয়া 3টা আৰু এইফালে লৈছোঁ আলু 3টা আৰু এয়া মই ভেদাইলতা, নৰসিংহ আৰু মান ধনিয়া ধুই লৈছোঁ ভালদৰে। এয়া দেখিছে। আৰু এইফালে লৈছোঁ মই এয়া শুকান মাছ। এইখিনি মই শুকান মাছ লৈছোঁ আৰু ইয়াতে মই এতিয়া গৰম পানী ঢালি দিম। অকণমান টাইম মাছখিনি মই এনেকৈ গৰম পানীত তিয়াই ৰাখিম। এয়া দেখিছে। এনেকৈ অকণমান টাইম তিয়াই ৰাখিছোঁ আৰু লগতে ইয়াতে মই শুকান জলকীয়া 3টাও তিয়াই ৰাখিছোঁ। এইখিনি মই পিচি ল'ম ভালদৰে আৰু এইখিনি মই ভেদাইলতাখিনি ভালদৰে পিচি ল'ম। এয়া আপোনালোকে মিক্সিটো পিচিব পাৰে, মই এনেকৈ পাকপটতে পিচি লৈছোঁ। ভেদাইলতাৰ জোলটো বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। ইয়াত পিঁয়াজ লৈছোঁ এটা ডাঙৰ আৰু অকণমান আদা নহৰু পেষ্ট লৈছোঁ। 3টা আলু লৈছোঁ মই বইল কৰি। এয়া ভেদাইলতাখিনি এয়া পিচি ল'লোঁ আৰু এইফালে গোটা জিৰা আৰু ক'লা জিৰা আৰু এইফালে এয়া হৈছে শুকান মাছখিনি যিখিনি মই গৰম পানীত তিয়াই ৰাখিছিলোঁ। এয়া দেখিছে 10-15 মিনিটৰ বেছি হৈ গ'ল। এয়া এইখিনি মই এতিয়া ভালদৰে ধুই ল'ম আৰু অকণমান মই ভাজি ল'ম। আৰু এইফালে মই তিয়াই ৰখা মাছখিনি এতিয়া ভালদৰে ধুই ল'ম। এয়া গৰম পানীত মই তিয়াই ৰাখিছিলোঁ, আধা ঘণ্টামান টাইমেই হ'ল তিয়াই ৰাখিব। আৰু এইখিনি মই এতিয়া ভালদৰে ধুই লওঁ ঠাণ্ডা পানীৰে। তেলত নিমখ হালধি দি দিলোঁ আৰু এয়া মই তিয়াই ৰখা মাছখিনি ভালদৰে ধুই লৈছিলোঁ আৰু এতিয়া মই ইয়াতে দি দিম। এইখিনি দি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি লৈছোঁ অকণমান। আৰু এয়া শুকান মাছ বনালে আমাৰ দেহায়ে লেতেৰা মাছ বুলি কয়, কাৰণ থ'লে যে অকণমান লেতেৰা লেতেৰা ওলায় শুকান মাছটো, সেইটো কাৰণে সি লেতেৰা মাছ বুলি কয়। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল, কাৰণ যিহেতুকে শুকান মাছ বেছি টাইম ভাজিলে ক'লা হৈ যাব, লৈ যাব, সেইটো কাৰণে। আৰু লৈ গ'লে ভেদাইলতাৰ আঞ্জাটো তিতা হৈ যাব, সেইটো কাৰণে মই অকণমান টাইম ভাজিছোঁ। আৰু এতিয়া মই এইখিনি নমাই ৰাখিম। আৰু এইখিনি তেলতে মাছ ভজা তেলখিনিতে মই এয়া গোটা জিৰা দি দিছোঁ আৰু ক'লা জিৰাটো মই দি দিছোঁ। এয়া দেখিছোঁ, এইখিনি মই দি দিলোঁ আৰু লগতে এইফালে মই পিঁয়াজখিনিও দি দিম একেলগে। গেছটো একদম কমাই ৰাখিব, নহ'লে লৈ যাব পাৰে। আৰু এইখিনি অকণমান দেৰি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু যিহেতুকে মই শুকান জলকীয়া ভেদাইলতাখিনিৰ লগত একেলগে পিচি ৰাখিছোঁ, সেইকাৰণে মই আকৌ বেলেগকৈ দিয়া নাই ইয়াতে শুকান জলকীয়া। আদা নহৰু পেষ্টখিনি দি দিলোঁ আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই দিছোঁ। অকণমান টাইম আদা নহৰু কেঁচা গোন্ধটো যেতিয়ালৈকে নাযায় মই তেতিয়ালৈকে ভাজি ৰাখিম। আদা নহৰু কেঁচা গোন্ধটো নাইকিয়া হ'ল আৰু ইয়াতে মই যিখিনি আলু বইল কৰি ৰাখিছিলোঁ এয়া আলুখিনি মই দি দিছোঁ ইয়াতে
আৰু এইখিনি মই বইল কৰি ৰখা আলুখিনি দি দিলোঁ ইয়াতে। জুইটো মই একদম কমাই ৰাখিছোঁ এতিয়া। আৰু ইয়াতে মই এতিয়া অকণমান নিমখ দি দিছোঁ। প্ৰথমতে অলপকৈ দিছোঁ কাৰণ দেউতাৰ কাৰণে যিহেতু এক্সট্ৰাকৈ ৰাখিব লাগিব, সেইটো কাৰণে অকণমান দি দিছোঁ। আপোনালোকে নিমখ সোৱাদ অনুসৰি যিখিনি লাগে আপোনালোকক সেইখিনি আপোনালোকে দিব পাৰে হিচাপত। আৰু এয়া মই হালধি দিলোঁ এচামুচ, এয়া মই ধনিয়া গুড়ি দি দিছোঁ, অকণমান গোটা জিৰা মই গুড়ি কৰি ৰাখিছিলোঁ এয়া অকণমান দি দিছোঁ। আৰু ইয়াতে মই বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই, এইখিনিয়ে দিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই দিম। এইখিনি মই ভালদৰে ভাজি ল'লোঁ। আৰু ইয়াতে মই এতিয়া ভেদাইলতা, নৰসিংহ আৰু মান ধনিয়া পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে মই দি দিছোঁ। পৰিমাণত আপোনালোকক পানী লাগে আপোনালোকে দি দিব। আৰু মই ইয়াতে অকণমান পানী দি দিম। আৰু ইয়াতে মই এইটো বাতিতে মই এবাতি কৰি পানী দি দিছোঁ, এয়া দেখিছে। আৰু মই যিহেতু বেছি জুলীয়া নকৰোঁ কাৰণ দালি বনাইছোঁ, এনেকৈ গোটা কৰি ৰাখিম। আৰু এইখিনি অকণমান টাইম 1 মিনিটমানৰ কাৰণে মই উতল আহিবলৈ দিম। আৰু তাৰপিছত মই মাছখিনি পেলাই দিম ইয়াতে। এয়া দেখিছে ভেদাইলতাৰ জোলকণ ধুনীয়াকৈ উতলি আছে। আৰু ইয়াতে মই এতিয়া ভাজি ৰখা সৰু মাছখিনি দি দিম ঢালি। এয়া দেখিছে, ইয়াতে দি দিলোঁ। আৰু এইখিনি ভালদৰে অকণমান এয়া লৰাই দি দিম। আপোনালোকেও এনেকৈ শুকান মাছেৰে ভেদাইলতা বনাই খাবচোন, সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ। এইখিনি মই এতিয়া অকণমান টাইম উতলিব দিম আকৌ। আৰু এয়া দেখিছে এইখিনি মোৰ শুকান মাছ আৰু ভেদাইলতাৰ জোলকণ ৰেডি হৈ গ'ল। আৰু ইয়াতে মই এতিয়া লাষ্টত দি আছোঁ মান ধনিয়া। এয়া মই মান ধনিয়া অকণমান দি দিছোঁ লাষ্টত, এয়া দেখিছে। আৰু এইখিনি মোৰ এতিয়া হৈ গ'ল। আৰু এইখিনি মই এতিয়া নমাই ৰাখিম। আৰু এয়া মোৰ ভেদাইলতা আৰু শুকান মাছৰ জোলখিনি ৰেডি হৈ গ'ল, এয়া দেখিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, সঁচাকৈ বহুত টেষ্টি হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।